মাজুলীৰ শালমৰা কামজান এলেঙিত ব্যাপক খহনীয়া। মাজুলীৰ শালমৰা কামজান এলেঙি এলেকাত বছৰ বছৰ ধৰি বান খহনীয়াত সৰ্বস্বান্ত হৈছে বহুতো পৰিয়াল। এই অঞ্চলৰ আজিৰ ছবি অতি দুখজনক, মৰ্মান্তিক আৰু হৃদয় বিদাৰক। বিশেষকৈ খহনীয়াত পতিত হৈ আজি ৮টা পৰিয়ালে তেওঁলোকৰ মৰমৰ ঘৰ মাটি হেৰুৱাই স্থানান্তৰিত হ'বলৈ ওলাইছে। লগতে প্ৰায় ৪০টা পৰিয়ালে সপোনৰ ঘৰখন ভাঙি স্থানান্তৰিত হ'বলৈ অগ্ৰসৰ হৈছে। তাৎক্ষণিকভাৱে মাজুলী জিলা আৰু অসম চৰকাৰে এই ভূমিহীন পৰিয়ালসমূহক মাটি দি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। বিগত সময়ছোৱাত ২৩৭ কোটি টকীয়া ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ আঁচনি বিফল হ'ল, যাৰ বাবে গাঁওখনলৈ এনে ভয়াৱহ পৰিস্থিতি আহিছে বুলি স্থানীয় ৰাইজে জনাইছে। এতিয়া লাগি গৈছে মানে এতিয়া প্ৰতি বছৰে ভাঙিয়ে থাকিবলগীয়া বা দুবছৰ মতে এতিয়া আজি জিঅ'বেগ দিছিলে, জিঅ'বেগ সোপাটো কামেই নাই। জিঅ'বেগ সোপা মানে এক ৰাতিৰ ভিতৰতে মানে জিঅ'বেগ গোটেই সোপা গুচি গ'ল। গুচি যোৱাৰ কাৰণে এতিয়া ঘৰ দুৱাৰ ভাঙি মানে এতিয়া ইফালে চালি এখনমান দি তাতে আছোগৈ। মানে মাটি বাৰী তেনেকৈ নাইতো আমাৰ, আৰু আমাৰ চাকৰি বাকৰি নাই। আমি খেতি পথাৰ কৰিবলৈও এতিয়া মানে কি হ'ল, হাজিৰা চাজিৰা কৰি মেলি যেনে তেনে চলি মেলি আছোঁ আৰু। এতিয়া মানে চৰকাৰে তাকে আমাক এতিয়া সুবিধা অকণমান দিলে আমি ভাল পাওঁ। ক'ব লাগিব যে ইয়াৰ আগত আমি কেইবাবাৰো সংবাদ মাধ্যমৰ যদি আমি সংশ্লিষ্ট বিভাগক এই বিষয়টো অৱগত গৰাখনীয়া কথা কৈ আহিছিলোঁ। কিন্তু অত্যন্ত দুখৰ বিষয়, লাজৰ বিষয় যে ২৩৭ কোটি টকা ইতিমধ্যে ব্ৰহ্মপুত্ৰ ব'ৰ্ডক কাম দিছিলে যে মাজুলী সুৰক্ষাৰ স্বাৰ্থত এই টকাখিনিয়ে কাম কৰিব লাগিছে। কিন্তু আজি পৰ্যন্ত যে ২৩৭ কোটি টকাৰ 1%, ১% যদি সৎ কামত লাগিলেহেঁতেন, আমি মাজুলীবাসী এজন যুৱক হিচাপে আমি অত্যন্ত সুখী হ'লোঁ। কিন্তু এক অতি লজ্জাজনক কথা যে ২৩৭ কোটি টকা ইতিমধ্যে সেই পইচাটো শেষ হৈ গুচি গ'ল। কিন্তু সেই পইচাটো কিমান কাম ফলপ্ৰসূভাৱে গুণগত মানসম্পন্ন কাম হ'ল, কিন্তু সেইটো আজি পৰ্যন্ত চৰকাৰ তথা বিভাগ বা জিলা প্ৰশাসন আজি কোনো তেখেতলোকৰ পৰা জানিব পৰা নাই বা এইটো তেখেতলোকে কোৱা নাই। কিন্তু অত্যন্ত দুখৰ বিষয় যে আজি ৪-৫ দিনৰ আগত যেতিয়া বানপানীৰ প্ৰকোপ আহিছে, তেতিয়া সম্পূৰ্ণভাৱে গৰাখহনীয়া পুনৰ এই গাঁওখনক গ্ৰাস কৰি উঠিছে। আৰু সেই গ্ৰাস কৰাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ৮ ঘৰ মানুহে ইয়াৰ পৰা ঘৰ ভাঙি স্থানান্তৰিত হ'বলৈ গৈছে আৰু প্ৰায় ৪০ ঘৰ মানুহে ঘৰ ভাঙিবলৈ সক্ষম হৈ আছে। গতিকে এনেকুৱা এটা দুৰ্যোগ পৰিপূৰ্ণ সময়ত গতিকে জিলা প্ৰশাসনৰ যিটো দায়িত্ব হ'ব লাগিছিল বা অসম চৰকাৰৰ যিটো দায়িত্ব হ'ব লাগিছিল বা জলসম্পদ বিভাগৰ যিখিনি দায়িত্ব হ'ব লাগিছিল, কিন্তু আজি পৰ্যন্ত তেখেতলোক সেই জিলা গুৰুত্বপূৰ্ণ ভূমিকাটো সম্পূৰ্ণ শূন্যত পৰিণত হৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ, যদিহে প্ৰকৃতাৰ্থত তেখেতলোকৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত তেখেতলোক আছে বা প্ৰকৃততে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত যদি তেখেতলোক আছে, তেতিয়াহ'লে এই মানুহখিনিক পুনৰ সংস্থাপনৰ যিখিনি সংশ্লিষ্ট বিভাগ আছে বা যিখিনি দায়িত্ব আছে, এই দায়িত্বখিনি সম্পূৰ্ণ গুৰুত্ব সহকাৰে পালন কৰাটো আমি অতি গুৰুত্বপূৰ্ণ ভূমিকা বুলি ভাবোঁ। আৰু এখেতসকলক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰে সম্পূৰ্ণ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অন্যহাতে এই ৫০টা পৰিয়াল যি ভূমি ইতিমধ্যে তেখেতলোকৰ ঘৰ ভাঙিবলৈ সক্ষম হৈ গৈছে, কিন্তু তাৰ সমানুপাতিকভাৱে আৰু ৫৩০ ঘৰ মানুহলৈ এইটো ভয়াৱহ এটা সমস্যা আহিছে। গতিকে আমি জিলা প্ৰশাসনক বা অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে কথাৰ কিছুমানে ফুলদালি মৰাতকৈ কিন্তু কামৰ যিটো গুণগত থাকে, এই গুণগত মান সম্পন্ন কৰিবৰ কাৰণে আমি পুনৰ চৰকাৰক অনুৰোধ জনাইছোঁ, যাতে জনতাৰ জনাৰ্দন যিখন চৰকাৰ বুলি নিশ্চিত হৈ যায়। গতিকে জনতাৰ জনাৰ্দনৰ যিখিনি কাম আছে, এই কামখিনি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে। আৰু সকলোৱে জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী, গতিকে তেখেতে সম্পূৰ্ণভাৱে গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি কয়। কিন্তু আমি এটা কথা কৈছোঁ যে মাজুলীৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বটো অত্যন্ত কম, কাৰণ আমি দেখিবলৈ পাইছোঁ যে আজি ৪-৫ দিনৰ আগত যেতিয়া বানপানী হৈছে, গতিকে এই অঞ্চলৰ এই শালমৰা গাঁও ৰাজ্যক মানে বানপীড়িত ৰাজ্যক ৰিলিফ দিয়াৰ কথাটো কিন্তু এতিয়ালৈকে জিলা প্ৰশাসন বা চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা নাই। কিন্তু এইখিনি মানুহক ৰিলিফো দিয়া নাই। গতিকে আমিও মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনাৰো এই চৰকাৰ বা এই চৰকাৰখনৰ গুৰুত্বপূৰ্ণ যিটো ভূমিকাত আপুনি আছে আৰু আপোনাৰ এই ৰাইজৰ প্ৰতি যিটো টান আছে, এই টান দেখাই ৰাজ্যক সৰ্বতো প্ৰকাৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ ভূমিকা ল'বৰ কাৰণে আমি পুনৰবাৰ তেখেতক অনুৰোধ জনাইছোঁ।